হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল বিডি ব্লগ। প্ৰজ্ঞাৰ দ্বাৰা অনুষ্ঠিত বীৰ চিলাৰায় দিৱস উপলক্ষে আয়োজন কৰা বীৰ চিলাৰায় নাটক এখন হ'ব গৈ আছে। গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত লাচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীৰ মাজত হৈ আছে এয়া প্ৰগ্ৰেম। চাই লওক তাৰে কিছু মুহূৰ্ত মই দেখাই আছোঁ আপোনালোকক। ভাল লাগিলে লাইক কৰি দিব, এটা ছাবস্ক্ৰাইব কৰিব। এয়া চাওক। সাম্ৰাজ্যৰ প্ৰধান সেনাপতি বীৰ চিলাৰায়ৰ উজ্জ্বল প্ৰজ্ঞাৰ উদ্যোগ অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰী সন্ধিয়া ৬ বজাত গুৱাহাটীৰ লাচিত ঘাটত মঞ্চস্থ হ'ব। এয়া গায়ত্ৰী মহন্ত বাইদেউ ফোনত কথা পাতি আছে, ব্যস্ত আছে। তাৰে মাজতে মই অলপমান সুযোগ লৈ ভিডিঅ' কৰি আহিছোঁ। সোমাই গ'ল গায়ত্ৰী মহন্ত বাইদেউ, যাৰ পৰিচয় আপনি কি চরিত্র লব দাদা? কি চরিত্র? বহুত এইটো মন্ত্ৰী কথা পাতিলোঁ। চিনি নাপায় আপোনাক। ধুনীয়া আছে। বিজিতদাৰ লগত কথা পাতি বিজিতদা গুচি গ'ল। এয়া হৈছে আপোনাৰ মন্মথ দা, যাৰ নামেই পৰিচয়। দাদাক চিনি নাপোৱা আছে। ফুলনি মানে বাগিচা মানে ফুলনি। মঞ্চৰ পিছ চাইডত তেওঁলোকে ৰিহাৰ্চেল কৰি আছে। খন্তেক সময়ৰ পিছত নাটক কৰিব তেওঁলোকে। মই তাৰে কিছু অলপ দৃশ্য দেখাই আছোঁ আপোনালোকক। যদি ভাল পায় ভিডিঅ'টো চাই লাইক কৰিব, এটা চেনেলটো কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়াই মোৰ অনুৰোধ। এয়া প্ৰগ্ৰেমৰ দ্বিতীয় দিনা মাননীয় মুখ্যমন্ত্ৰী নাটক চোৱাৰ উদ্দেশ্যে ভিডিঅ'টো ভালকৈ ভাল নহ'ল, তথাপিও আপোনালোকক দেখাই আছোঁ। কৰিলে নাটক চোৱাৰ উদ্দেশ্যে সুন্দৰ ধুনীয়া নাটক হৈ আছে। বীৰ চিলাৰায় নাট প্ৰজ্ঞাৰ দ্বাৰা নাটক হৈ আছে। মই অলপ চাই আছোঁ আপোনালোকক। ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত হৈ থকা বীৰ চিলাৰায় নাট নিজৰ মানুহখিনিক লগ পাবলৈ মনটো উদ্বাউল হৈ উঠিছে। চাওক আপোনালোকে অলপ। আহোম স্বৰ্গদেৱ নিজৰ ৰাজসিংহাসনৰ পৰা বিতাড়িত কৰি দাদা বহিছেহে মাথোন। আহোমৰ গোটেই শাসন ব্যৱস্থাটো বুজিবলৈ, আমাৰ শাসন প্ৰণালীৰ আওতালৈ আনিবলৈ বেছ কিছু সময়ৰ প্ৰয়োজন হ'ব। সেউজীয়া ৰঙা লাইট অতি শীঘ্ৰে নিজৰ ৰাজ্যৰ অভিমুখে যাত্ৰা কৰাৰ বিষয়ে চিন্তা কৰাটোহে যুগুত হ'ব। মাজত আছিল ৰাজ্যপাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী আছিল। একেখন আকাশৰ তলতে আমি সকলো মিলি হলো বৰ অসমীয়া। বৰ অসমৰ মোৰ মৰমৰ ভাতৃ বন্ধুসকল, আজি এটা অতি আনন্দৰ দিন। আজি আমি একেখন আকাশৰ তলতে মুকলিমূৰীয়া মন একোটালৈ একত্ৰিত হৈছোহি, বিশাল বৰ অসমীয়াৰ পৰিয়াল এটা হৈ। বন্ধুত্বৰ এনাজৰীৰে বান্ধি ৰাখিব লাগিব অসমখনক। বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ মিলন ভূমি এই অসম। একতাৰ দোলেৰে ডাঙৰ ডাঙৰ পৰা মই আহিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
মহোদয়ৰ পিছফালেই বহি গ'লোঁ যে আপোনালোকক অলপ দেখাওঁ। ইয়াৰ বৰ কাষত দেখা পাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও চাই আছে, অৰ্থাৎ ক'ব গ'লে মামাই আমাৰ নাটক চাই আছে। বহুত তেখেতৰ পিছ চাইডে বহি লৈ নাটক চাই আছোঁ, মাজে মাজে ভিডিঅ' বনাই আছোঁ। মামা মাজে মাজে মোবাইলত ব্যস্ত হৈ থাকে, মোবাইল চাই থাকে। নাটক যিমান চাই তাৰে মাজে মাজে মোবাইলো চাই থাকে, মেছেজ কিবা কিবি আহি থাকে অনুমান নেকি মামাৰ। এয়া চাওক, আন্ধাৰ কৰি দিলে মামাক দেখা নোপোৱা ধৰিব পাৰিছে আপোনালোকে। কেৱল এখন আসন খালী আছে, শংকৰদেৱ আহিলেই আজি আমাৰ উদ্দেশ্য। মামাই খুব মনোযোগ দি নাটক চাই আছে। চাহ যোগান ধৰি আছে। প্ৰণাম জনাইছো, কিছু সময় অপেক্ষা কৰালো যেন পাইছো। নাই নাই, কেৱল আপোনাৰ পৰা কিছু কথা জানিবৰ বাবেহে ৰৈ আছো। বহক, বৃন্দাবনী বস্ত্ৰখন মানুহ হৈছে কিছু নোহোৱা নহয়, মানুহ হৈছে অলপ। ধন্য কৰিলে মই অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সমস্ত ভক্তি জানো। মোক কিন্তু একান্ত ভক্তৰ বাহিৰে আন কোনেও নাজানে। যিসকলে CM অফিচৰ মানুহ আছে, কাষত বহি আছে, ভিডিঅ' কৰি আছে। এয়া মামাই চাওক, ৰাজ্যৰ প্ৰজাৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি ৰাজনীতিক মনোনিৱেশ সমৰ্পিত দি আমাৰ কৰ্তব্য। আৰু মাজে মাজে মোবাইলটো চাই আছে, চৰি আছে। কিবা কাৰণত যদি ইমাৰ্জেঞ্চি কল আহি যায় মোদী ডাঙৰীয়া, তেতিয়া কথাটো বেয়া হ'বতো। চ' সেইকাৰণে মোবাইলটো চায়ে আছে, মোবাইলো চাই আছে, নাটকো চাই আছে। এয়া চাওক, আৰু মঞ্চৰাগিৰি কৰা দৌৰাই আছে বীৰ চিগাৰাই নাটক হিচাপে। লাইটিঙৰ ব্যৱস্থা এয়া চাওক, কি সুন্দৰ ধুনীয়া নাট হৈ আছে। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাওঁ। বাই বাই, থেংক ইউ, জয় হিন্দ।